হেল্ল' ফ্ৰেণ্ডছ, আজি হৈছে মোৰ এক ঘৰমুৱা যাত্ৰা। এইখন লামডিং এক্সপ্ৰেছ। এইখন ট্ৰেইনতে মই শিৱসাগৰৰ পৰা আহিলোঁ। মোৰ সৰু কাম এটা আছে ফৰকাটিঙত। এইমাত্ৰ মই ফৰকাটিং আহি পাইছোঁ। ফৰকাটিঙত আহি মই মোৰ নিজৰ কামখিনি কৰি ল'লোঁ। কামখিনি কৰি মেলি অলপ ভাগৰুৱা অনুভৱ কৰিছোঁ। ষ্টেচনতে বহিছোঁ। ভোকো লাগিছে, গতিকে ওচৰতে দেখা পালোঁ টেষ্টি পুৰি বনাই আছে। গতিকে মই 30 টকাত পুৰি অৰ্ডাৰ কৰিলোঁ। 30 টকাত 5খন পুৰি, এয়া চাওক টেষ্টি চব্জি। ধুনীয়াকৈ মই পেট ভৰাই খালোঁ। খাই থাকোঁতেই মোৰ ট্ৰেইনখন আহি পাই গ'ল। এইখন অৱত আছাম। গতিকে এইখন ট্ৰেইনতে মোৰ ৰিজাৰ্ভেশ্যন কৰি থোৱা আছে। গতিকে মই লাহেকৈ ট্ৰেইনত উঠি দিলোঁ। চাওক ট্ৰেইন এতিয়া বৰ্তমান অলপ খালী আছে, কিন্তু এখন ট্ৰেইন ৰাস্তাৰ মাজতে অলপ ভিৰ হৈ যায়। গতিকে মই ট্ৰেইনত ধুনীয়াকৈ মোৰ ৰিজাৰ্ভেশ্যন ছিটটোতে শুই ল'লোঁ। মোৰ গাটো ইমান ভাল লাগি থকা নাই। আহি মই এয়া চাপৰমুখ জংচন আহি পাই গ'লোঁ। এয়া পিতাইক লগ পালোঁ। সি হেনো মোলৈ অপেক্ষা কৰি IPL চোৱাত ব্যস্ত। গতিকে ফ্ৰেণ্ডছ, এয়া প্ৰায় 6 ঘণ্টা জোৰা ট্ৰেইন যাত্ৰাৰ সামৰণি মাৰি মই চাপৰমুখ আহি পাই গ'লোঁ। এতিয়া মই ঘৰলৈ যাম। থেংক ইউ।